Hey guys, welcome back to my YouTube channel. আজি লগতো বাইকখন লৈ এনে আহিলোঁ। ভিউ আহিছে, পিছফালে বহি আছে। এনেই টাউন চাইডে ওলাই গুচি আহিলোঁ। ব্লগ দি থাকিব লাগিব ন মাজে মাজে। টাউনৰ পৰা থাকে আৰু ব্লগটো ষ্টাৰ্ট। ঘৰখিনি নেদেখাই হৈ থাকিলোঁ। আজিকালি নেদেখাওঁ ইমান। ৰেড লাইট গ্ৰীণ দিলে যাব পাৰোঁ এতিয়া। ঘৰৰ পৰা বস্তু এটা ল'ব আছে, অলপ কামো আছে, কামটো কৰিব লাগিব। এক্সজডাল মিনি পাঞ্জাবী লাগি আছে, সেইকাৰণে চাউণ্ডটো অলপ বেছি আৰু লগতে এখন BS6 এইখন কি লগাই দিলে আকৌ বেটেৰী ৰিক্সা পিছফালে হাৰ্ট স্পেচিয়েলিষ্ট। মৰাণত এনেকৈ এডোখৰ কিনাৰত বনাই দি ভাল কৰিলে আকৌ গাড়ীবোৰ পাৰ্কিং কৰিবলৈ। এতিয়া বহুত ডাঙৰ ডাঙৰ জেগা ওলায়, ভাল মানে এতিয়া এডোখৰ কৰি দিয়াৰ পিছত মৰাণৰ এডোখৰ মজা হৈ গ'ল ৰাস্তাটো। এনেকৈ অলপ স্পীডতে যাব লাগিব। ইটো চাইডৰ পৰা যাব নোৱাৰোঁ কাৰণ চেক বহি আছে আৰু মোৰ লাইচেঞ্চ নাই হোৱা, সেইকাৰণে নোযোৱাটোৱে ঠিক আছে। এইখন মানে চলাই অলপ বেলেগ লাগে, মোৰখনতকৈ বেলেগ লাগে মানে ইলেক্ট্ৰাতকৈ এইখন অলপ বেলেগ লাগে। গান শুনিছে, আমাৰ চাহে গাই আছে পিছফালে। এতিয়া এইপিনে দিয়ে সোমাই দিওঁ, এইপিনে নহয় অকণমান আগেদি গৈ সোমাওঁ। তাৰপাছত কি ক'ম ভাবিছিলোঁ, ব্লগবোৰ দি আছোঁ, আপোনালোকেও চাই যাব আৰু ভালকৈ। পাৰিলে ব্লগবিলাক অলপ শ্বেয়াৰো কৰি দিব। ৰাজগড় 27, টিংখাং 36, নাহৰকটীয়া 56। এতিয়া এইপিনেদি সোমাই দিওঁ, এইপিনেদি সোমাই আমাৰ MMCত ওলাম, মৰাণ মেডিকেল চেণ্টাৰ। গান গাই গোটেইটো পাগলা লেখীয়া পিছফালে কিবাই হৈ গৈছে। এইটোত স্পীড ব্ৰেকাৰ বহুত আছে। ইয়াত সেইদিনা হিচাপ কৰিছোঁ, স্পীড ব্ৰেকাৰ 15টা নে 14টা নে 15টা স্পীড ব্ৰেকাৰ আছে এই ৰাস্তাটোত। কৃষ্ণ কৃষ্ণ। গেছৰ ৰেগুলেটাৰটো আৰু পাইপডাল, সেই দুটা বস্তু ল'ব যাওঁ। মই ওলাব লৈছিলোঁৱে, আহি পালেহি, তাৰপিছত ক'লোঁ মই বাইক নলিয়াওঁ আৰু দুখনতে লৈ যাওঁ। আপোনালোকে একেখন বাইকে চাই ব'ৰ হৈ যায়, সেইকাৰণে ইয়াখনে আজি উলিয়ালোঁ আৰু। যি আহি মই মোৰখন লৈ আহিলোঁ, খালি আহি পাই গ'লি, সেইকাৰণে ইয়াখনে লৈ আহিলোঁ আৰু। এইপিনে ওলালোহি, এইখন আমাৰ MMC মৰাণ মেডিকেল চেণ্টাৰ। এইখনে আমাৰ MMC। এইডোখৰ দেখিছে চাগে আগৰ ব্লগকেইটাত। এইখন আমাৰ মৰাণ বিশাল। এইখন নতুন খুলিছে হিৰো ইলেক্ট্ৰনিক।
আৰু এইখন খুলি আছে ৰিলায়েন্স এইখন ৰিলায়েন্স বনাই আছে পূজা আগত অপেনিং হৈ যাব আগত আৰু আছে দুখনমান আছে মানে আগত নাছিলে কিন্তু এতিয়া আহিছে মানে মজা মজা দুখনমান বনাইছে এখন ৰোড ৰাইডাৰ্ছ ইয়ালৈ আহিব লাগিব ৰাইডিং জেকেট এটা ল'ব আছে নহ'লে পিছ চাইডে আকৌ ঘূৰি যাওঁ পিছফালে আমি আগত নাই আৰু ইয়াত গেছৰ নাপাওঁ কি হ'ল সেই তালৈ বৈ আকৌ সি নামিয়ে দিছিলে ইয়াতে কৰিম বুলি অকলে মামা আছে নাযাওঁ দেই নোৱাৰি বাকী কাগজ পত্ৰ চব আছে খালি লাইচেঞ্চখন নাই আৰু সেইটো কাৰণে নাযাওঁগৈ এতিয়া বস্তুটো বিচাৰি ক'ত পাম ৰেগুলেটাৰ আৰু পাইপ ক'ত পাওঁ গেছৰ ৰেগুলেটাৰ আৰু পাইপ ক'ত পাম সেইখন সেইটো চাওক মালিক একটা খাই গ'ল পাইপ ক'ত পাম গেছৰ গেছ আকৌ ৰেগুলাৰ চিলিণ্ডাৰ অঁ এই মাহে কোন আহিছে দাদা যা চাই আগে অ' দা এই গেছত যে লগাই ৰেগুলাৰটো হ'ব নি ক'ত পাম সেইটো এজেঞ্চিত পাম অঁ 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 ক'ত গ'লগৈ ইয়াত নাই সেইখন মানুহে ক'লে বজাৰৰ ভিতৰত এই চাইডত নাই ইটো চাইডে চাওঁ ইটো চাইডে পাওঁ নেকি গাড়ীখন মেইন বনাইছে আকৌ এখন এইটো চক লাইট ব্ৰেক লাইটটো মজা বনাইছে চাল এটা পৰিছে আকৌ গাড়ীখনত মেইন চাল এটা পৰিছে মানে অ' দদাই দ এনেকৈ নাযাব ইয়াত যদি ওলালোঁ বজাৰৰ ভিতৰলৈ যাওঁ বজাৰৰ ভিতৰত পাম মানে মানুহটো বজাৰৰ ভিতৰত বুলি হ'লে বজাৰলৈ যাবগৈ লাগিব এতিয়া দত্ত ভাণ্ডাৰ ফালে যাওঁ তাতে ধুনীয়া চাট এটা বনাই এইটোৱে আকৌ খাওঁ কৰি আছে চাট খাই বোলে এবাৰ ক'লে দহি ফুচকা খাওঁ এতিয়া কৈছে বাপৰি চাট খাওঁ এইখনৰ মানে মাতটো অলপ বেয়া আহিব পাৰে বেয়া নাপাব দেই মানে চালি চালিলে মানে মাতটো অলপ কম আহিব খালি বেয়া চেয়া নাপাব চাওঁ ইয়াত ক'ত পাম ইয়াত এইখনত পাই যাম খালি পোৱা আগত খাই লওঁগৈ কিবা চাট পাপৰি চাট ক'ত পাম ক'ত এই থাকি আহিলে সেই সৰুখন যে সেইখন নেকি সেইখন নাই বাৰু ইয়াত খাই লওঁ এতিয়া পাপৰি চাট
কৈ পাইপ ইয়াতো পাম চাগে হে হাইখনত পাম ন ক'ত গেছত যে লগাই ৰেগুলেটাৰটো ক'ত পাম বাৰু কোনডোখৰত ট্ৰেফিক পইণ্টৰ পোনে পোনে যে আছে অঁ অঁ মনত পৰিলে কিনাৰত মোবাইলৰ দোকানবিলাক আছে আৰু ভিতৰলৈ গলি লিখি আছে অঁ এতিয়া এইটো বনাই আছে খাই লওঁ তাৰপৰা ৰিচাৰ্টটো দিম বাৰু অলপ কেনেকুৱা বনাইছে মজা নে এইখিনি এতিয়া খাই লওঁ খালোঁ মজা লাগিলে আহিব ইয়াত খাবলৈ মজা বনাইছে 40 টকা প্লেট মজা লাগিলে মানে 100 ভিতৰত এক দিম পুৰা মানে এই 100 ভিতৰত যে পুৰা 100য়ে পাব মানে সিমানে ক'লোঁ এক প্লেট দুইটা খাই দিলোঁ তাৰপিছত এতিয়া গেছখনৰ দোকানটো আমাৰ গেছ নিছিলোঁ আগত দেই তাৰ ৰেগুলেটাৰটো পাম ইয়ে ক'লে মানে সেইডোখৰত পাই যাম কৈছে মই গম পালোঁ এইটোতো দোকানটো তাৰপৰাইতো নিছিলোঁ আমি ষ্টপটো কি হ'ল মানে ইমান স্পীড গৈ আছে জানো সেইটোহে বুজি নাপাওঁ দেই মই ইয়াতে আছে এইবোৰ গেছ আছে দেখিছে ইয়াতে পাই যাম মালটো সেইখন দোকান মই জানো আকৌ উঠনিৰ পৰা মনত নাই ছাৰ আকৌ সেইখন গেছ আছে আমি গেছ ইয়াৰ পৰাই নিছোঁ সেইখনৰ পৰা গেছ নিছিলোঁ লৈ লওঁ এতিয়া দা এই গেছৰ ৰেগুলেটাৰটো হ'ব ন দিয়কচোন আৰু পাইপ এটা
ঠিক আছে মাল লৈ ল'লোঁ মই এখনতে জানোৱে আকৌ এনেই পাগলা লিখে মই ঘূৰি ফুৰিছোঁ কিন্তু পাহৰি গ'লোঁ ঘপলে সি ক'লে মানে ইয়াত আছে নহয় বুলি ক'লে দুটা বস্তুৱে লৈ ল'লোঁ পাইপটো আৰু ৰেগুলেটাৰটো এতিয়া ডাইৰেক্ট ঘৰলৈ ওলাই দিওঁ ইয়াত বান্ধি দিম এনেকৈ কৰি এনেকৈ বান্ধি দিম মোহনত অকল লগাই দিবলৈ জেগাত আছে ইয়াৰ ৰছীটো আছে কাৰণে ইয়াত বান্ধিবই লাগিব মানে সেইটো পৰিস্থিতি ডাইৰেক্ট অৱশেষত বস্তুটো লৈ ল'লোঁ বহুত বিচাৰি লাষ্টত পালোঁগৈ লগতে পাপৰি চাটটোও খোৱা হৈ গ'ল ভালেই হ'ল বিচাৰি আছিলোঁ কাৰণে খোৱাটো হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰ যাওঁগৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কিনাৰ বেল আইকনটো দবাই দিব নতুন ভিডিঅ' জল্দি আহি আছে তেতিয়ালৈকে বাই বাই